হেল্ল' এই জিত আৰু আপোনালোকে চাই আছে জিটছ এক্সপেৰিমেণ্ট আৰু আজি মই কথা পাতিম মোৰ পিছফালে থকা গ্ৰীণ স্কিনৰ ওপৰত। বহুতে মোক কুৱেশ্যন কৰিছিলে যে দাদা গ্ৰীণ স্কিন কিয় লগায়, স্কিনখন নবদলাই কিয় আপুনি, ইয়াৰ প্ৰফিট কি? চ' মই গোটেইখিনিৰ ওপৰত বিতংকৈ কথা পাতিবলৈ গৈ আছোঁ। চাই দিয়ক মোৰ ফুল ভিডিঅ'টো। বাট ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগত মই কৈ দিওঁ, যদি ভিডিঅ'টো ভাল পায় আপোনালোকে লাইক কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক। আৰু যদি আপোনালোকে নতুন ইউটিউবাৰ হয় তেতিয়াহ'লে আপোনালোকৰ কামত আহিব যেন মোৰ অনুভৱ হয়। আৰু যোনে জানে গ্ৰীণ স্কিনৰ বিষয়ে তেওঁলোকে ভিডিঅ'টো স্কিপ কৰিব পাৰে। তো মই কৈ দিওঁ আপোনালোকক, মই পিছফালে এখন সদায় সেউজীয়া কালাৰৰ গ্ৰীণ কালাৰৰ এখন কাপোৰ ইউজ কৰোঁ। এখন কাপোৰ হয়, আপোনালোকে চাব পাৰে। আৰু ইয়াৰ ইউজ কৰাৰ মই ৰিজনটো কৈ দিওঁ আপোনালোকক। চাওক, মই যদি কওঁ কালাৰৰ কথা, আমি ছবি আঁকোতে যদি কালাৰৰ কথা কয়, ইয়াত তিনিটা প্ৰাথমিক কালাৰ বুলি কয়, মানে প্ৰাইমেৰী কালাৰ তিনিটা আছে, ৰঙা, নীলা আৰু সেউজীয়া, ৰেড, গ্ৰীণ এণ্ড ব্লু। এই তিনিটাৰ কম্বিনেশ্যনত আপুনি যিকোনো কালাৰ বনাব পাৰে। যেতিয়া এটা কালাৰ প্ৰিণ্টাৰৰ কথা কওঁ মই, সেই কালাৰ প্ৰিণ্টাৰত ৰঙা, নীলা আৰু সেউজীয়া থাকে। সেই তিনিটাৰ কম্বিনেশ্যনত আমি এটা বেলেগ এটা কালাৰ পাওঁ, বেলেগ কালাৰ কিন্তু তাত নভৰাই। চ' আমি এটা বস্তু যদি ৰিমুভ কৰিব লাগে বা আৰ্টিফিচিয়েলি যদি আমি বহাব লাগে আমাৰ ওচৰত, বা ইয়াতে মই একদম শ্ৰীদেৱী এটা বহাব লাগে বা ছানী লিঅ'নি নহয়, চ' বহাব লাগে, তেতিয়া আমি কি কৰিম? গ্ৰীণ স্ক্ৰীণ ইউজ কৰোঁ। আমি বেলেগ এখন বেলেগ স্ক্ৰীণ ইউজ কৰিম। বা মোৰ পিছফালে মই এখন যদি বদলাব লাগে, বা মই একদম ক'ৰবাত 5 ষ্টাৰ হোটেলত আছোঁ বৰ্তমান, সেই ৰুম যদি দেখাব লাগে, মই গ্ৰীণ স্ক্ৰীণ ইউজ কৰিম। পিছফালে মই বেকগ্ৰাউণ্ডটো চেঞ্জ কৰিব পাৰিম। ইয়াৰ মই ৰিজনটো আপোনালোকক কৈ আছোঁ, শুনি যাওক। কথাটো এনেকুৱা, মোৰ তাত আপুনি ৰঙা কালাৰ ক'ৰবাত দেখিছে বা ব্লু বা গ্ৰীণ, মোৰ পিছফালে দেখিব পাৰে, মোৰ তাত নেদেখে। যেতিয়ালৈকে মই গ্ৰীণ কালাৰ বা ৰেড কালাৰ বা ব্লু কালাৰৰ কাপোৰ নিপিন্ধোঁ, তেতিয়ালৈকে আপোনালোকে মোৰ তাত সেই পাৰ্টিকুলাৰ কালাৰ তিনিটা আপোনালোকে দেখা নাপায়। ডেটছ ৱাই সেই কালাৰকেইটা ক্ৰমা কি ইউজ কৰি ৰিমুভ কৰিবলৈ সুবিধা হৈ যায়। আমাৰ যেতিয়া ছফ্টৱেৰত আমি ভিডিঅ'টো ঢালোঁ, তেতিয়া ৰিমুভ কৰিবলৈ সুবিধা হয়। এতিয়া যদি মই য়েল্ল' কালাৰ মই পিছফালে লগাই দিওঁ, য়েল্ল' কালাৰ যদি মই নোহোৱা কৰিব খোজোঁ, তেতিয়া মোৰ স্কিন কালাৰো গুচি যাব পাৰে। মানে মই যদি ক'বলৈ যাওঁ, মই ইনভিজিবল হৈ যাব পাৰোঁ। মোৰ চুলিখিনি থাকি যাব, মোৰ চাৰ্ট থাকি যাব, মই মানুহ গায়ব হৈ যাম। চ' এনেকুৱা এটা পৰিস্থিতি আহি যাব পাৰে। গতিকে আমি ৰেড কালাৰ কিছুমানে ইউজ কৰে, বাট মেক্সিমাম নকৰে। মানে কৰিলেও পিছফালে যেতিয়া আপুনি কৰিব এডিটিং, তেতিয়া গম পাব ক'ৰবাত কিয় পৰ্চন থাকি যাব পাৰে, ক'ৰবাত নাযাব, সেনেকুৱা হৈ যায়। আৰু নীলা কালাৰ যদি ইউজ কৰে, নীলা কালাৰ কৰিব পাৰে। নীলা কালাৰ ৰাতি সময়ত কৰে। ৰাতি সময়ত নীলা কালাৰ আপুনি পিছফালে এজ এ গ্ৰীণ ব্লু স্ক্ৰীণ ইউজ কৰিব পাৰে। আৰু দিনৰ পোহৰত কি হয়, ইয়াত আপোনাৰ বগা এটা একদম পাতল বগা লেয়াৰ এটা আপোনালোকে দেখা পাব, গ্ৰীণ কালাৰ যোনটো আছে। মানে ই আপোনালোকক পোহৰ ৰিফ্লেক্ট কৰায়, পোহৰ অকণমান হ'লেও ৰিফ্লেক্ট কৰায়, য'ত আপোনালোকে কম পোহৰত আপুনি গ্ৰীণ স্ক্ৰীণ ইউজ কৰি এডিটিং খুব ভাল পাব। আৰু সেইটো হ'ল মই গ্ৰীণ স্ক্ৰীণ ইউজ কৰাৰ মেইন ৰিজন। চাওক, এডিটিংটো মই দেখুৱাৰ আগত আপোনালোকক আৰু এটা কথা ক'বলৈ যাই আছোঁ। মানে যেতিয়া আপোনালোকে চিনেমাখন চাই, আপোনালোকে গম পায় যে পিছফালে চাগে গ্ৰীণ স্ক্ৰীণ আছে নেকি, বা ষ্টুডিঅ'ত কৰিছে নেকি, আপোনালোকৰ অনুভৱ হয়। বা আমাৰ মা দেউতাহঁতে বিশেষ ক'ব নোৱাৰে, মাহঁতে ক'ব কি বুলি, ষ্টুডিঅ'ত কৰিছে নেকি, এইটো আচল যেন লগা নাই। বাট একচুৱেলি কি কৰে, গ্ৰীণ স্ক্ৰীণ ইউজ কৰে। আৰু সেইখিনি সময়ত আপোনালোকে মন কৰিব, সেই এক্টৰজন বা সেই এক্ট্ৰেছজনে সেউজীয়া কালাৰৰ কাপোৰ কেতিয়াও নিপিন্ধে। যদি সেউজীয়া কালাৰ পিন্ধিলেহেঁতেন, গ্ৰীণ স্ক্ৰীণত যদি ক্ৰমাকীত বহাই দিয়ে, ইনভিজিবল কৰিব লাগে বা বেলেগ বেকগ্ৰাউণ্ড লগাব লাগে, সেই মানুহটো চলাই গায়ব হৈ যাব, বলৎকাৰ হৈ যাব মানে। আৰু আপোনালোকৰ কাৰণে মই ভিডিঅ' এনেকৈ বনাওঁ, ইফালে থাকে মোৰ কেমেৰা আৰু পিছফালে থাকে মোৰ গ্ৰীণ স্ক্ৰীণ। তো বলক আপোনালোক মই লৈ যাম মোৰ বাহিৰত, আৰু সৰু চাই এটা ক্ৰিয়েটিভিটি দেখাওঁ গ্ৰীণ স্ক্ৰীণৰ সহায়ত আপোনালোকে কেনেকৈ ভিডিঅ' বনাব পাৰে। বাহিৰত আছে মোৰ কেমেৰা, আৰু এতিয়া মই কৰিম ৰাস্তাটোৰ এটা ৰেকৰ্ড, মানে সৰু পৰ্চন এটা মই ৰেকৰ্ড কৰিম। আপোনালোকে চাই থাকক। এতিয়া মই ক্লিক কৰোঁ মোৰ ৰেকৰ্ড বটন, আৰু এইটো হ'ল মোৰ ৰেকৰ্ড। এটা ৰেকৰ্ডিং হৈ আছে, মই কৰি আছোঁ। আপোনাৰ খুব বেছি 3-4 ছেকেণ্ডৰ কাৰণে এটা ৰেকৰ্ডিং কৰিছোঁ। এতিয়া মই এডিটিঙত আহোঁ। চাওক, মই ল'লোঁ মোৰ লেপটপ খুলি, আৰু তাতে মই এডিটিং কৰি আছোঁ আপোনালোকৰ কাৰণে। এতিয়া ভিডিঅ'টো যোনটো আপোনালোকে চাই আছে অভিয়াছলি, আৰু মই মোৰ ভিডিঅ'টো যোনটো ৰেকৰ্ড কৰিছিলোঁ বাহিৰত, সেইটো ভিডিঅ' মই ইয়াত ইম্পৰ্ট কৰি ল'লোঁ। মই ভলিউম কৰিলোঁ ডাউন, প্লে কৰি এবাৰ চাই লওঁ। অ'কে, ভিডিঅ' আছে চলি, মানে একদম ষ্টেডি থাকিব লাগিব ভিডিঅ'টো। আৰু গ্ৰীণ স্ক্ৰীণৰ এটা ঘোষ্ট এটা মই ডাউনলোড কৰি থৈছিলোঁ বাৰু, মই লিংকটো আপোনালোকক দি দিম। এইটো হ'ল সেই ভূত নে ভূতনি যেন পায়। মই স্প্লিট কৰিলোঁ, এইটো পৰ্চন কাটিলোঁ, মানে মোক ভূতখিনিহে লাগে দেই। এতিয়া অকণমান মই ক্ৰপ কৰি ল'ম ইয়াৰ পৰা, চাই লওঁ কিমানমান টাইমৰ ক্ৰপ কৰোঁ। কমেও 3-4 ছেকেণ্ডৰ এটা ক্ৰপ কৰি লওঁ মই। অ'কে, এইখিনি মানতে মই চাগে ক্ৰপ কৰোঁ। অ'কে, এইখিনি মানত মই ক্ৰপ কৰিম ভিডিঅ'টো। মাৰিলোঁ মই স্প্লিট, তলতো মাৰিলোঁ মই সিমান টাইমতে স্প্লিট, আৰু দুটা পৰ্চন মই ইয়াৰ পৰা কাটি দিম। দুটা পৰ্চন দিলোঁ কাটি। এতিয়া যদি আপোনালোকে চাই, ভিডিঅ'টো মোৰ হৈ আছে গ্ৰীণত, ফুল্লি গ্ৰীণত হৈ আছে। মানে প্ৰায়ৰিটি বেচিছত যদি চাই, ওপৰত আছে মোৰ গ্ৰীণ স্ক্ৰীণখন, গতিকে সেইটো ভিডিঅ'হে বাজিব। এতিয়া মই কি কৰিম, সেই ভিডিঅ'টো মোক গ্ৰীণ স্ক্ৰীণ বুলি আপুনি এটা অপশ্যন পাব। আপোনালোকে গ্ৰীণ স্ক্ৰীণত ক্লিক কৰক,
ক্ৰমা কি যদি এক্টিভেট আছে লৈ ল'ব নিজে নিজে তাৰপিছত অফছেট আৰু গোটেইখিনি মিলাই আপোনালোকে গ্ৰীণ স্ক্ৰীনটো ৰিমুভ কৰিব পাৰে তাৰ পৰা মই মোৰ লাল মাৰ্ক কৰি দেখাই দিছোঁ সেইখিনিত আছে ক্ৰমা কি আপোনালোকে এক্টিভেট কৰাই ল'ব ক্ৰমা কি আৰু সেইটো আপোনালোকৰ কাইনমিষ্টাৰত পাই যাব বা মই যোনটো ছফ্টৱেৰ ইউজ কৰোঁ তাতেও থাকিব ক্ৰমা কি চবতে থাকে আপোনালোকে তেনেকৈ গ্ৰীণ স্ক্ৰীন ৰিমুভ কৰিব পাৰে যিকোনো পিকচাৰ লগাব পাৰে আগে বা পিছে সো এগেইন মই ক'লোঁ যদি ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক কৰক শ্বেয়াৰ কৰক আৰু নতুন যদি ছাবস্ক্ৰাইবাৰ আছে মোৰ তাত তেতিয়াহ'লে বেল বটনটো নিশ্চয় দবাব নহ'লে মোৰ আগন্তুক ভিডিঅ' আপুনি নাপাবও পাৰে থেংক ইউ গ্ৰীণ স্ক্ৰীন লগা মই কৈ আছোঁ সাগৰৰ মাজত এনজয় আৰু আপোনালোকে কৰক মোৰ ভিডিঅ'টো এনজয়